প্ৰায় অভিভাৱকসকল কি হয় ল'ৰা ছোৱালীৰ ওজনক লৈ পেলাই বহুত বেছি কনচিয়াছ হয় যে মই মোৰ সন্তানটিক বহুত কিবা কিবি খুৱাইছোঁ, সকলো বস্তু ট্ৰাই কৰিছোঁ, তথাপিও ওজনটো বঢ়া নাইকিয়া। বা যেতিয়া বিয়া সবাহত ফুৰিবলৈ যাওঁ সকলোৱে মোৰ ল'ৰাটো বা ছোৱালীজনীক ক্ষীণ বুলি কয়, মোৰ বহুত বেয়া লাগে। তাৰ উপৰিও সকলোৱে কয় যে হেল্থ ড্ৰিংকছবোৰ খুৱাব লাগে, হেল্থ ড্ৰিংকছ খোৱালে ল'ৰা ছোৱালীৰ ওজন বাঢ়ে। আৰু মই নিজেও এই প্ৰশ্নটোৰ বহুতবাৰ সন্মুখীন হৈছোঁ যে এই হেল্থ ড্ৰিংকছবোৰ কিমান বেনিফিচিয়েল হয় বা ল'ৰা ছোৱালীক খুৱাব পৰা যায় নে নাযায়। এই প্ৰশ্নটোৰ ক্ষেত্ৰতে মই কেইটামান কথা আজিৰ ভিডিঅ'টোত শ্বেয়াৰ কৰিম। প্ৰথম কথাটো হৈছে এই হেল্থ ড্ৰিংকছবোৰ যদিও বহুতে কয় যে এইবোৰ বেনিফিচিয়েল হয়, তথাপিও এই হেল্থ ড্ৰিংকছবোৰ সেইবোৰ গাখীৰৰ লগত মিলাই খাব পৰা ছাপ্লিমেণ্টো হ'ব পাৰে বা তাৰ উপৰিও ফ্ৰুট জুচ বেছো হ'ব পাৰে। তো এই হেল্থ ড্ৰিংকছবোৰে কোনো এজন শিশুক হাইড্ৰেট কৰি ৰাখে, তাৰ উপৰিও তেওঁলোকক কেলৰি যোগান ধৰে। তাৰ বাহিৰেও যদি আমি কণ্টিনিউ তেওঁলোকৰ ডায়েটত এই হেল্থ ড্ৰিংকছবোৰ এড কৰোঁ, তো অযথা আমি আমাৰ সন্তানটিৰ ডায়েটত অস্বাস্থ্যকৰ চেনিৰে ইনক্লুড কৰাটো হয়। তো সেইটো কাৰণে এইবোৰ কেতিয়াও ৰেকমেণ্ডেবল নহয়। তো যদি আপুনি দেখিছে আপোনাৰ সন্তানটিৰ বয়স অনুপাতে ওজনটো হোৱা নাইকিয়া, কেতিয়াবা এনেকুৱা হয় ওজনৰ ক্ষেত্ৰত যে ল'ৰা ছোৱালীৰ ওজন ঠিকেই থাকে বা ল'ৰা ছোৱালীয়ে যিখিনি তেওঁলোকৰ পেটত ধৰে সিমানখিনিয়ে খায়, তথাপিও মাক দেউতাক কেতিয়াবা বহুত বেছি চিন্তিত হয় যে মাক দেউতাকৰ তেওঁলোকৰ মতে তেওঁলোকৰ ল'ৰাটো বা ছোৱালীজনীয়ে কমকৈ খায় বা কোনোবাই কৈছে কাৰণেহে তেওঁলোকে ফিল কৰিছে যে তেওঁলোকৰ ল'ৰাটো বা ছোৱালীৰ ওজনটো কম, এনে কিন্তু চব ঠিকেই আছে। তো দুটা কথা আহি পৰে। তো এইটো ক্ষেত্ৰত আপুনি চাব লাগিব যে আপোনাৰ সন্তানটিয়ে সঁচাকৈ কমকৈ খায় নে সঁচাকৈ ক্ষীণ নে বেমাৰ আজাৰ সঘনাই হৈ থাকে, এইটো কথা চোৱাটো খুব প্ৰয়োজন। বা তেওঁলোকৰ এক্টিভিটিবোৰ কেনেকুৱা, যদি এক্টিভিটি ঠিকে আছে, বেমাৰ আজাৰ সঘনাই নহয়, খোৱা বোৱাও ধুনীয়াকৈ কৰি আছে, তেতিয়াহ'লে আনে কৈছে কাৰণে আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। দ্বিতীয় কথাটো হৈছে আজি কিছুমান ল'ৰা ছোৱালী থাকে তেওঁলোক ক্ষীণ হয়, তেওঁলোকক সকলো ট্ৰাই কৰিছে মাক দেউতাকে, কিন্তু তেওঁলোক ক্ষীণ হয়, তেওঁলোকৰ ওজনটো বঢ়া নাই। তেওঁলোকৰ ক্ষেত্ৰত প্ৰথম কথাটো হৈছে কোনোবাই কৈছে কাৰণে আপুনি হেল্থ ড্ৰিংকছবোৰ নোখুৱাই পেলাই আপুনি প্ৰথম কথাটো হৈছে শিশু বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো দৰকাৰ হয়। আৰু এটা মেডিকেল চেকআপ কৰাই লোৱাটো খুব প্ৰয়োজন। যদি দেখিছে যে মেডিকেল চেকআপত সকলো ঠিকে আছে, তেতিয়াহ'লে আপুনি চোৱাটো দৰকাৰ যে আপোনাৰ সন্তানটিক যিখিনি খাদ্য আপুনি দিয়ে সেই খাদ্যখিনিয়ে তেওঁলোকৰ বয়স অনুপাতে তেওঁলোকক এডিকুৱেট এনাৰ্জি যোগান ধৰিব পৰা খাদ্য আপুনি দিছেনে নাই, সেইটো চোৱাটো খুব দৰকাৰ হয়। তাৰ উপৰিও যিখিনি খাদ্য দিয়ে সেই খাদ্যখিনি ভেৰাইটি খাদ্য দিবলৈ চেষ্টা কৰে নকৰে, বা ছিজনেল যিবোৰ ফ্ৰুটছ হওক ভেজিটেবলছ হওক সেই সকলোবোৰ খাদ্য তেওঁলোকৰ ডায়েটত আছেনে নাই সেইখিনি চোৱাটো খুব প্ৰয়োজন। কাৰণ কিছুমান ল'ৰা ছোৱালী কি হয় অকল দালি ভাত ভাল পায় কাৰণে দালি ভাতেই দিয়ে বা গাখীৰ ভাত ভাল পায় কাৰণে সদায় গাখীৰ ভাতেই দি থাকে। তো সেইটো নকৰাটো ভাল হয়। যদি তেনেকৈ কৰি থাকে তেতিয়াহ'লে ডেফিনেটলি ৱেইট নবঢ়াটো স্বাভাৱিক কথা। তো সেইটো কাৰণে এই কথাটো এবাৰ আপোনালোকে মন কৰিব। তাৰোপৰি কিছুমান ল'ৰা ছোৱালী থাকে যি বহুত কমকৈ খায় বা কিছুমান পাৰ্টিকুলাৰ বস্তুহে খায়, তেওঁলোকৰ ক্ষেত্ৰত আপুনি অভিভাৱক হিচাপে চোৱাটো প্ৰয়োজন যে যিবোৰ দৈনন্দিনৰ খাদ্য বস্তু এভেইলেবল থাকে সেই খাদ্য বস্তুবোৰ কেনেদৰে খোৱালে আপোনাৰ সন্তানটিয়ে খাব বা আপোনাৰ সন্তানটিৰ তেওঁলোকৰ টেষ্টটো কেনেকুৱা সেই বিষয়ে আপুনি জানিবলৈ চেষ্টা কৰাটো খুব দৰকাৰ। তাৰ উপৰি শেষৰ কথাটো হৈছে যে আপুনি আপোনাৰ সন্তানটিক কেনেকৈ খুৱায়, মোবাইল বা টিভি দি খুৱায় নে তেওঁলোকক নিজে খাবলৈ দিয়ে নে আপুনি ফ'ৰ্চ ফিডিং কৰে। তো এইকেইটা কথাৰ ওপৰতো আপোনাৰ শিশুটিৰ ৱেইট গেইন হোৱাৰ কথাখিনি বহুতখিনি জড়িত হৈ থাকে। তো সেইটো কাৰণে এই কথাটো মন কৰিবলগীয়া। সেইটো কাৰণে কোনোবাই কৈছে বুলি বা কোনোবাই খুৱাইছে বুলি আপুনি ডাইৰেক্ট হেল্থ ড্ৰিংকছ নোখোৱাই পেলাই প্ৰথমে মেডিকেল চেকআপ কৰালৈতো দৰকাৰ। তাৰ উপৰি যিখিনি ৰেগুলাৰ ডায়েট, যিখিনি আমাৰ আশে পাশে যিখিনি ছিজনেল হয় বা যিখিনি আমাৰ ছিজনেল শাক পাচলি হওক বা ফল মূলেই হওক বা যিখিনি আমাৰ গাঁৱে ভূঞে চহৰে নগৰে এভেইলেবল হয় সেই খাদ্য বস্তুখিনি ৰেগুলাৰ ডায়েটত তেওঁলোকক ইনক্লুড কৰিব পাৰিছেনে নাই সেইটোহে চোৱাটো দৰকাৰ হয়।